নমস্কাৰ বন্ধু বান্ধৱীসকল, মই হিৰাম্ব ৰয় আৰু আপোনালোকক স্বাগতম জনাইছোঁ হিৰাম্ব ৰয় ইউটিউব চেনেলটোলৈ। বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে লৈ আহিছোঁ আজি এটা হোৱাটছআপৰ ট্ৰিক, যিটো ট্ৰিকৰ জৰিয়তে আপোনালোকে আপোনালোকৰ পাৰ্চনেল চাৰ্টবোৰ লক কৰি ৰাখিব পাৰিব। এই ট্ৰিকটো কি জানিবলৈ ভিডিঅ'টো আৰম্ভৰ পৰা শেষলৈ চাব লাগিব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকৰ ওচৰত মই এটা অনুৰোধ, আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো লাইক দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ছাবস্ক্ৰাইবৰ কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মই যেতিয়াই নতুন ভিডিঅ' আপলোড কৰোঁ তেতিয়াই নটিফিকেশ্যন পায় আৰু লগে লগে ভিডিঅ'টো চাব পাৰে। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। হোৱাটছআপৰ এই ট্ৰিকটো ব্যৱহাৰ কৰিবলৈ হ'লে আপুনি প্ৰথমতে যাব লাগিব প্লে ষ্ট'ৰত গৈ আপোনালোকে এটা এপ ডাউনলোড কৰিব লাগিব আৰু ইয়াতে চাৰ্চ কৰক লোকাৰ ফৰ হোৱাটছআপ চাৰ্চ বুলি চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছতে এনেকুৱা ইণ্টাৰফেচ আহিব আৰু আপোনাৰ সন্মুখত এপটো আহি যাব, লোকাৰ ফৰ হোৱাটছআপ এপ। এই এপটো ডাউনলোড কৰিব লাগিব। মই অলৰেডি ডাউনলোড কৰি থৈছোঁ, সেইকাৰণে অ'পেন বুলি আহিছে। আপোনালোকে ডিছক্ৰিপশ্যনত লিংক দি দিছোঁ, তাৰ পৰা ডাউনলোড কৰিব পাৰিব। আৰু এই এপছটো ডাউনলোড কৰাৰ পিছতে চিম্পলি এই এপটো অ'পেন কৰিব লাগিব। কৰাৰ পিছত ইয়াতে আপোনাৰ 4টা ডিজিট পাছৱৰ্ড বনাব লাগিব। আমি বনাইছোঁ বাৰু 5858 আৰু কনফাৰ্ম কৰি দিব লাগিব পাছৱৰ্ডটো। কৰাৰ পিছত আপোনাৰ ইমেইল দিব লাগিব। মই ইমেইলটো দি দিছোঁ বাৰু। ইমেইল দি ইয়াতে ছেভ কৰি দিব লাগিব। ছেভ কৰাৰ পিছত ইনেবল কৰি দিব। ইনেবল কৰি দিব, বেক আহিব। বেক অহাৰ পিছত ইয়াত বেক অহাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিব আৰু আপুনি ইয়াতে একো কৰিব নালাগে। তলত এটা চাওক প্লাছ আইকন আছে, ইয়াতে টিপি দিব। টিপি দিয়াৰ পিছতে আপোনাৰ হোৱাটছআপটো অ'পেন হ'ব। আপুনি যিমান চাৰ্ট কৰিছে সেই চাৰ্টবোৰ আহিব আৰু আপুনি চিম্পলি সেই চাৰ্টটো চইচ কৰিব লাগিব, তাত বাছি উলিয়াব লাগিব যিটো চাৰ্ট আপুনি লক কৰিব বিচাৰে। মই ধৰি লওক এইটো চাৰ্ট লক কৰিম। এইটো এড হৈ গ'ল লকত, দেখিছে এইটো লক হৈ গৈছে। তাৰপিছত ইয়াতে লক কৰা হ'ল আৰু মোৰ এটাই লক কৰিব লগা আছে, এটাই লক কৰিলে। আপোনাৰ যিমান থাকে লক কৰি ল'ব চাৰ্টবোৰ। তাৰপিছত আপুনি চিম্পলি বেক আহক আৰু হোৱাটছআপত যাওক, হোৱাটছআপটো অ'পেন কৰি লওক। কৰাৰ পিছত যিটো চাৰ্ট আপোনালোকে লক কৰিছে সেই চাৰ্টটো চাওক। কৰাতে এনেকুৱা আপোনাৰ সময় ইণ্টাৰফেচ আহিব আৰু ইয়াতে আপুনি পাছৱৰ্ড দিহে এই চাৰ্টটো চাব পাৰিব। এইটো ট্ৰিকৰ জৰিয়তে আপোনালোকে আপোনালোকৰ পাৰ্চনেল চাৰ্টবোৰ লক কৰি ৰাখিব পাৰিব। আজিৰ ভিডিঅ'টো ইমানেই। আজিৰ এই ট্ৰিকটো কেনেকুৱা লাগিল কমেণ্টত জনাব বন্ধু বান্ধৱীসকল। ধন্যবাদ।